What's up guys and welcome back to my YouTube channel from Nepal. মানে বৰ্তমান মই আছো এতিয়া নেপালত মোৰ চকুৰ চেকআপৰ কাৰণে আহিছিলো মানে লাষ্ট ভিডিওটো যদি চাইছে আজি এমাহ আগতে দিছিলো তো গম পাইছিলে যে মোৰ এটা অপাৰেচন হৈছিল এই চকুটো তো এই চকুটো এতিয়া আজি চেকআপত আহিছিলো মানে ইয়াৰ আগতে এবাৰ আহিছিলো কিন্তু মানে অপাৰেচনৰ পিছত মোক মানে অলপ এনেকৈ মাথা টমকৈ থাকিব দিছিলে তো এইকাৰণে ভিডিও বনোৱা নাই আৰু দেখিছে অৱস্থা গোটে চুলি তুলি দীঘলে দাৰিছে তো এতিয়া গৈ পিনে কাটিব লাগিব তো চেকআপ হৈ গ'ল ভালে এতিয়া ঘৰ যাব লাইছো তো ভাবিলো যে বহুত দিন ভিডিও বনোৱা নাই তো ভিডিও এটাকে বনাই মেলি যাওঁ আৰু ট্ৰেইনৰ এতিয়া টিকেট পোৱা নাই তো চাওঁ কি কৰিছে ষ্টেচনত গৈ পিনে দেখা যাওক কি হয় তো এতিয়া কিবা এটা পৰাবত খাই হোটেল ৰুমত মানে ইয়াত হোটেলতে য'ত আছো তো ধুনীয়াকৈ ওলাই যাওঁ আৰু চাওঁ ভিডিওটো কি বনাব পাৰোঁ নে নোৱাৰোঁ কাৰণ মোবাইলটো চাৰ্জ নাই আৰু চাৰ্জাৰলৈ কিবা প্ৰব্লেম দি আছে তো এতিয়া বলক ওলাই যাওঁ চ' এইফালে মানুহটোৰ অৱস্থা চাওক এইটো বেছি ওলাই গৈছে মানে পূৰা হেৰি কৰি মানে ঘৰত বহি খাই পূৰা অৱস্থা বেয়া হৈ গৈছে তো আৰু মই এনেকৈ ফুৰিব লাগে মানে ক'লা চশমা লগাই অপাৰেচনৰ পিছত ক'লা চশমা লগাব দিয়ে আৰু আজি মানে চেকআপত দৰৱ এটা দিলে সেইটো পিছত ৰ'দত ওলাব নোৱাৰি মানে চকুটো কিবা ধোঁৱা লাগে সেইটো চফা কৰিব দিয়ে তো এনেকৈ এতিয়া ক'লা চশমা আৰু এতিয়া মেক্সিমাম মই ক'লা চশমা পিন্ধি থাকিব লাগিব অলপ দিনলৈকে ছাজেষ্ট কৰিছে চকুটো মানে ছেফ ৰাখিবৰ কাৰণে তো এতিয়া বলক আমি গৈ থাকোঁ এনেকৈ ডেট আউট ৰেডি গ'ল ৰুমটো সেইটো হৈছিলে আমাৰ ৰুম আমি আছিলোঁ এইটো তো ৰুমটো অলপ চাই চিতি মেলি গৈ থাকোঁ চাৰ্জ দিব লাগিব আৰু এতিয়া খোৱা বোৱা হৈ গ'ল খাই বৈ মেলি একদম টিপটপ হৈ দিলোঁ ভাত চাত খাই দিলোঁ এতিয়া ডাইৰেক্ট যাম NJP আৰু এইখন হৈছে আমি থকা হোটেলখন পিছফালে এতিয়া ডাইৰেক্ট NJP যাম এনেকৈ আমি মেজিকত গ'লোহেঁতেন কিন্তু এতিয়া মালিকে কৈছে যে গাড়ীখন যাবই তো গাড়ীখনতে যাগে পইচা ল'ব আৰু তো যাওঁ এতিয়া ধুনীয়াকৈ ডাইৰেক্ট গৈ ষ্টেচনত নহ'লে বৰ্ডাৰত লগ পাম বলক আৰু ইয়াত বৰ লেতেৰা গৰম দেই মানে ঘৰৰ পৰা আহোঁতে পূৰা জেকেট পূৰা পিন্ধি আহিছিলোঁ কিন্তু এতিয়া ইয়াত আহি অৱস্থা বেয়া হৈ গৈছে গৰমত এতিয়া আৰু ষ্টেচনত বাকী আছেই এতিয়া বলক গৈ থাকোঁ চ' ফাইনেলি আমি এতিয়া NJP ষ্টেচন পাই গ'লোহি আৰু এতিয়া ট্ৰেইনৰ কাৰণে ৰখি আছোঁ আৰু অৱস্থাটো ক'বই নালাগে অৱস্থা একদম বেয়া হৈ গৈছে পূৰা মাথা চাথা বিষ কালি ৰাতিও ভালকৈ শুব পৰা নাই কাৰণ আজি ৰাতিপুৱা পাইছিলোঁহিয়ে দেন দেখুৱাই মেলি হৈ গ'ল এতিয়া পূৰা ধুনীয়াকৈ ঘূৰি দিলোঁ আৰু ৰিজাৰ্ভেশ্যন বিচাৰিছিলোঁ কিন্তু ৰিজাৰ্ভেশ্যন নাপালোঁ জেনেৰেলত কাটিলোঁ টিকেট আৰু জেনেৰেলৰ অৱস্থাটো এনেও গম পায়েই বাজিব বজা তো একেবাৰে এই মুখত তো একেবাৰে ঘৰত গৈ আৰামছে শুব লাগিব এতিয়াতো অৱস্থাটো দেখিছেই গম পাইছেই তো
কথা ক'বলৈও মন নোযোৱা আছে, শক্তি নোহোৱা হৈছে আৰু ফোনটো চাৰ্জ নাই। এতিয়া ফোনটো চাৰ্জ দি লওঁ, ৰাস্তাটো বনাব আছে ভিডিঅ'। আজি মানে বনামেই আৰু কেনেকুৱা কি এক্সপিৰিয়েঞ্চ হয় ধুনীয়াকৈ চাই থাকক। এইটো হৈছে NGP ষ্টেচন। এইটো মানে ষ্টেচনটো অলপ বেলেগ ধৰণৰ। ষ্টেচনটো মানে অলপ ইউনিক টাইপ। আমাৰ তাৰ নিচিনা নহয়, যেনেকৈ এণ্ট্ৰেঞ্চতে প্লেটফৰ্ম থাকে, ইয়াত এণ্ট্ৰেঞ্চৰ প্লেটফৰ্ম নাই, ইয়াতে ব্ৰিজ দি পিনে আহি পিনে প্লেটফৰ্ম আছে। তো অকণমান বেলেগ টাইপ আৰু দেখুৱাম পিছত আহিয়ে থাকিম আমি, এনেকুৱা আহিয়ে থাকিব লাগিব। চাওক, এইটো প্লেটফৰ্ম নম্বৰ 1 আৰু এইটো হৈছে প্লেটফৰ্ম নম্বৰ 2 আৰু 3। এতিয়া মই অলপ জিৰণি লওঁ। আমাৰ ট্ৰেইনখন 5:30মান বজাত আহিব, আছাম এক্সপ্ৰেছ। ৰখি থাকিব লাগিব এতিয়া আৰু 6:30মান বাজিলে নেকি, এতিয়া 1 ঘণ্টা। 2000 years later. So guys, বৰ্তমান আমি পালোঁ এতিয়া ৰঙিয়া ষ্টেচন আৰু এতিয়া বাজিছে বৰ্তমান 1:30 বাজিব হ'ল আৰু আমি জেনেৰেলত নগ'লোঁ, শ্লিপাৰতে সোমাই দিলোঁ যেনে তেনে কৰি পিনে। কিন্তু TTE পালে, TTE পোৱাৰ পিছত ফাইন কাটিলে আৰু, কিন্তু ছিটটো পালোঁ। এতিয়া গৈ খালী হৈছে, ধুনীয়াকৈ এতিয়া শুব লাগে আৰু। এতিয়া বাকী কেনে কাইলৈ কৈ আছোঁ ধুনীয়াকৈ, এতিয়া ৰ'দটো টোপনি দিছে, কি কষ্ট। এতিয়া শুই লওঁ, কাইলৈ লগ পাই আছোঁ, বাই বাই। The next day. হেল্ল' গাইজ, গুড মৰ্ণিং। ক'ত পালোঁহি নাজানো, কাৰণ বৰ্তমান এতিয়া জাষ্ট চকুটো মেলিছোঁ আৰু এইফালে ঘৰ হৈ গ'ল আৰু একদম মষ্ট আমাৰ মনত টোপনি আহি গ'ল, পূৰা ভাগৰ চাগৰ হৈ গ'ল। এতিয়া ভিডিঅ' বনাম মোবাইলে, চাৰ্জো নাছিলে, চাৰ্জ দি ল'লোঁ মোবাইলটো। এতিয়া ধুনীয়াকৈ ভিডিঅ'টো বনাব লাগিব। ক'ত পালোঁহি নাজানো। এতিয়া গুৱাহাটীতো কেতিয়াবাই পাৰ কৰিলোঁ, জাগীৰোড পাৰ কৰিলোঁ চাগে, পাৰ কৰিলোঁ চাগে মাতৃ পাহৰ কিবা এটা হয় আৰু। ধুনীয়াকৈ মোক চুপ ধোগৈ ধুনীয়া কিবা এটা খাব লাগিব, কাৰণ ৰাতিও খোৱা নাই, লাগিছে তামাম। মুখখন ধুনীয়াকৈ চলিয়ে আৰু এইফালে এতিয়া বৰ্তমান পানী যায়। এইফালে সূৰ্য দেৱতা ওলাইছে, সেইটো হ'ল যায়। আৰু মোৰ এইফালে চশমাখন ভাঙি থাকিলে, এইটো ভাঙি থাকিলে ইয়াৰ দাণ্ডাডাল এইডাল, ৱাও, পূৰা ছান ইফেক্ট কৰিছে মুখত। এইডাল দাণ্ডাডাল ভাঙি থাকিলে, এইডাল কালি ৰাতি কেনেবাকৈ শুওঁতে ভাঙিলে চাগে যেনে তেনে, আৰু মুখখনত পূৰা ধুনীয়া ইফেক্ট কৰিছে। চব বেলি সূৰ্য, এতিয়া হোজাইৰ পৰা এৰিছোঁ। ইয়াৰ পিছত ফৰকাটিং পাম চাগে, নে লামডিং ইয়াৰ পিছত। ফাইনেলি এতিয়া এইফালে লামডিং পাই গ'লোহি আৰু 7টা ষ্টেচন।
তাৰপিছত পাই যাম ঘৰ লমডিং গাইজ বৰ্তমান পালোহি এতিয়া মৰিয়নি আৰু 3টামান ষ্টেচন আছে দুটা ষ্টেচন তাৰপিছত পাই যাম ঘৰ আৰু এতিয়া পাইছে বৰ্তমান 10টা আৰু এনেকৈ খিৰিকীৰ ওচৰত বহি ভিডিঅ' কৰিবলৈ ভয়ে লাগে অলপ আগতে মানে ডিমাপুৰ এনেকৈ মোবাইল ষ্ট'ৰেজ হৈ গ'ল এতিয়া বেছি ভিডিঅ' কৰি নাথাকোঁ আৰু মানে ডাইৰেক্ট ঘৰ তিনিচুকীয়াৰ পৰাই ভিডিঅ' কৰিম আৰু এতিয়া ট্ৰেইন এৰিলেই লগালগ বেছি দেৰি নৰখেই আৰু দুটা ষ্টেচন শিমলুগুৰি আৰু মৌজু তাৰপিছত 12টা চাৰে 12টা মানতে পাই যাব লাগে তিনিচুকীয়া ৰখি থাকোঁ এতিয়া So guys, finally তিনিচুকীয়া পাই গ'লোহি এইটো তিনিচুকীয়া ষ্টেচন মানুহ চাওকচোন কিমান হ'ব আহিছিলে এতিয়া ইয়াৰ পৰা পটাপট ঘৰ যাওঁ চাওক এতিয়া পটাপট ইয়াৰ পৰা ঘৰ যাওঁ কাৰণ অৱস্থা একদম বেয়া হৈ গৈছে ধুনীয়াকৈ ফ্ৰেছ হওঁগৈ ফ্ৰেছ হৈ মেলি